কি কি আছে খানাত? খানাত মাংস ল'ম, ব্ৰইলাৰ মাংস, লোকেল মুৰ্গী, মাছ মাছ ল'ম, ৰৌ মাছ ৰৌ মাছ ল'ম, এয়া জিলাপি ল'ম, চাহ খাব এখন আমাৰ লিষ্টখন এয়া বঢ়িয়া বঢ়িয়া নাই দাম কমেৰে নাই 30 টকা কৈ আছে পিঁয়াজ কাৰি কাৰি আনে বোলে আদাতে কি কয় খুৰা অ খানাৰ বজাৰ কৰিব আহি মই বনাইছো দে দিম আপোনালোকে গমটো পালে আমি খানাৰ বজাৰ কৰিব গৈছিলোঁ আৰু বিহু নাচাৰ পিছদিনাখনে গৈছিলোঁ, কিন্তু মোৰ ভিডিঅ' দিয়াতহে পলম হ'ল। কাৰণটো জানেইতো মই যে কিমান এলেহুৱা, ভিডিঅ'বিলাক ইচ্ছা গ'লেহে দিওঁ আৰু। মনা দাঙি দাঙি ভাগৰি গৈছে আই ঐ দেহি বেয়াই লাগিছে দেই। ৰাতিপুৱা ভাত খাইছেনে নাই? ৰাতিপুৱা ভাত খাইছা? চব্জি খানা খোৱা তেনেকুৱা লাগিছে খানা খোৱা পাম আৰু সত্ৰ এনেও ভালে মই এতিয়া আৰু চব্জি হ'ল মাছ মাংস আছে ল'বা এতিয়া মাছ ল'ব যাওঁ ৰৌ মাছ এতিয়া গন্ধ শুঙি শুঙি ব্ৰইলাৰ কিনিব আহা মজাটো ধুনীয়া লাগছে ন মজা খাই যে কিমান টেষ্টি লাগিব। বলিয়াৰ কিনিব আহিছোঁ বলিয়াৰ তাৰপাছত গ'লোঁ আমি মাছৰ বজাৰৰ ফালে মাছ কিনিবলৈ। ভাল লাগছি না খানাৰ বজাৰ কৰিব আহি বাহিৰ হৈ গৈছে দেখাছো দিয়ক কত খানা এতিয়া সহান পাই গৈছো আৰু পুৰা বজাৰ হৈ গ'ল গাইজ। বজাৰ হ'লে কি হ'ব? এক কাপ চাহো খাব নাপালো ন পইচা ভাবছিলো ধুনীয়াকে মিলি যাব কিন্তু নাই মানে বজাৰ কৰি কৰি লাষ্টত নিমলা হৈ গেল একদম হাতৰ পৰা ভাড়া দিব লাগিব এতিয়া মুনা ভাড়া দিবা কাৰণে খুৰা আপোনাক ভাড়া দিবা কাৰণে পইচা নাই এতিয়া ই ৰিক্সা ড্ৰাইভাৰে এতিয়া নামি নিদিলি এনে আমাৰ ভাড়া নহয় বুলি ক'লি খুৱাই দিলো দে এই বাকী হৈছে চাউল টনি বাইদেউ তাতে খাইছো চাউল বেছি পইচা দিব লাগিব। ৰিক্সাত আহি আহি কিনে এতিয়া চাহ খাই আছে নাখলি নহয় গল চল শুকাই গৈছে একদম নহ'লে ৰ'দত